Hello everyone, welcome to my channel. Hello friends, মই বৰ্তমান আছো দুলিয়াজানত আৰু আমি আহিলো এতিয়া পূজা চাবলৈ। আসলতে এইটো অকস্মাতে প্লেনিং কৰা হ'ল, ভাইটিয়ে মাতি পঠিয়ালে আৰু ভবাও নাছিলো যে এনেকৈ পূজা চাবলৈ আহিম। সেইকাৰণে অলপ ড্ৰেছ আপটো চেঞ্জ হ'ল। বাৰু বলকচোন মোৰ লগত। আমি বৰ্তমান আছোঁ দুলিয়াজানৰ ফাঁচী বজাৰত। আচলতে ইয়াত এখন ডাঙৰ পূজা পতা হয়, যিখন আপোনাৰ নেপালী মানুহবোৰে মিলি পাতে। কিন্তু আপোনালোকে হয়তো মন কৰিছে কিমান ভিৰ হৈছে নহয় জানো। তো ভিৰৰ বাবে আমি এই পূজাখন এতিয়া চাব পৰা নাই। তো আমি সেইকাৰণে ভাবিছোঁ আৰু এখন পূজা পাতিছে আপোনাৰ 16 নম্বৰত, সেইখন চাবলৈ যাওঁ, আহি ইয়াত চামহি। আমি 16 নম্বৰ পাইছোঁহি বুলিব পাৰি। ইয়াত আপোনালোকে লক্ষ্য কৰিছে চাগে দোকান পোহাৰবোৰ বহিছে পূজা উপলক্ষে। তো আমি বৰ্তমান গৈ আছোঁ গাড়ীখন পাৰ্ক কৰি ল'বলৈ। আমি গাড়ীৰ পৰা নামিলোঁ আৰু বৰ্তমান গৈ আছোঁ পূজা মণ্ডপৰ অভিমুখে। এয়া মোৰ লগত আছে মামী, এয়া আছে মাতেশ্ৰী আৰু আগফালে আছে বোৱাৰী আৰু ভণ্টি এজনী। বৰ্তমান আমি 16 নম্বৰৰ দুৰ্গামাৰ মণ্ডপৰ ওচৰত পাই গ'লোহি। তো এতিয়া আমি ভিতৰলৈ সোমাব ল'ম। ইয়াৰ আচলতে খুবেই ধুনীয়াকৈ বনাইছে এইবাৰ, আপোনাৰ গুহা ষ্টাইলত বনাইছে বুলি ক'ব লাগিব। আৰু এতিয়া মই ভিতৰলৈ সোমাই গৈছোঁ আৰু ইমান ভাল লাগিছে নহয়, ক'ব নোৱাৰোঁ, বুজাব নোৱাৰোঁ মানে। গৰম এটাও অনুভৱ কৰিছোঁ, নকৰা নহয়, কিন্তু ভাল লাগিছে। বলকচোন মোৰ লগত, উপভোগ কৰক ইমান ধুনীয়াকৈ সজাইছে আমাৰ দুলীয়াজানখনত নহয় জানো। বলক। এয়া আচলতে এইফালে সোমাব পাৰি আৰু ওলাই যোৱাৰ বাটটো ইটো ছাইডে দিয়া হৈছে। বলক, মানুহৰ জাম দেখিছে নাই বাৰু, কিমান ধুনীয়াকৈ সকলোৱে দেৱী মাৰ আশীৰ্বাদ ল'বলৈ আহিছে নহয় জানো। আপোনালোক সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল। এতিয়া মই এই বাটেৰে বাহিৰলৈ ওলাই আহিছোঁ। চাওক কিমান ধুনীয়া এটা ডিচিপ্লিন বুলিয়ে ক'ব লাগিব নহয় জানো। আৰু খুবেই মনোমোহাকৈ সজাইছে, এটা ভাল লগা ধুনীয়া এটা পৰিৱেশ। অকণমানি এতিয়া আমি গৈ আছোঁ ফাঁচী বজাৰলৈ। ইয়াত চালোঁ বাৰু পূজা, তো এতিয়া আমি যাম ফাঁচী বজাৰৰ নেপালী পূজাখন চাবলৈ। আমি ভালেমান সময় হ'ল এইদৰে গৈ আছোঁ ৰৈ ৰৈ। পূজা মণ্ডপৰ ওচৰ পাইছোঁগৈ, কিন্তু আশাটো কম যে আমি নামিব পাৰিম, সোমাব পাৰিম, কাৰণ ইয়াত গাড়ী ৰখোৱাৰ ঠাই আমি তেনেকৈ দেখা নাই। বলক তথাপিও আপোনালোকক দেখাওঁ। আপোনালোকে হয়তো মণ্ডপটো অলপ চলপকৈ দেখিছে, সেই প্ৰভু মাফ কৰিব, আঙুলি টোৱাইছোঁ, হোৱা ওলাই আছে বাৰু, কিন্তু
ক'ব পৰা নাই কি হয়গৈ, ৰোৱা হয় নে নহয়। লাগ বেয়া আমাৰ, আমি ৰ'বলৈ ঠাই নাপালোঁ। তো এতিয়া আমি ঘৰ অভিমুখে গৈ আছোঁ। আচলতে চিধা ঘৰ নাপাওঁগৈ, বাটত মধুটিঙত এখন পূজা পাতিছে আৰু আমাৰ ঘৰৰ কাষতে আৰু দুখন আছে পূজা। তো বলক সেইকেইখন পূজা উপভোগ কৰোঁগৈ। বৰ্তমান তৈলনগৰী দুলীয়াজানৰ পৰা ওলাই গৈ আছোঁ আৰু এয়া আচলতে বিহুতলী, তাত হৈছে আপোনাৰ ৰামলীলা পাতি আছে। আমি বৰ্তমান দুলীয়াজানৰ পৰা ওলাইছোঁ আৰু বৰ বেছি সময় নাই, মধুটিং পামগৈ। তো দেখিছে নহয়, যিহেতু টাউনৰ পৰা আঁতৰি আহিছোঁ, তো এতিয়া বাট পথত সিমান গাড়ী ঘোঁৰাও নাই আৰু আন্ধাৰ হৈ আছে, আপোনালোকে হয়তো গম পাইছে। বাৰু বলকচোন মোৰ লগত, আগৰখিনি চাই থাকক। এয়া আমি মধুটিং পাই গ'লোহি আৰু চাওকচোন ইমান ধুনীয়াকৈ মেইন গেটখন ওলাই আছে নহয় জানো। ইয়াৰ পৰা আৰু অলপমান দূৰ গ'লে মেইন মণ্ডপটো আমি পামগৈ, বলক মোৰ লগত। আমি বৰ্তমান গাড়ীৰ পৰা নামিলোঁ, এতিয়া আছোঁ মধুটিঙৰ দুৰ্গা পূজাৰ স্থলীত। এই মণ্ডপটো আচলতে আপোনাৰ ইণ্ডিয়া গেটৰ আৰ্হিত তুলিছে, বনাইছে আচলতে, খুব ভাল লাগিছে। আৰু বাকীখিনি সিহঁত আগত গ'ল আৰু এতিয়া মই গৈ আছোঁ, বলক। ইয়াত ইমান ধুনীয়া লাগিছে, হয় মানুহ দুনুহ কিন্তু বৰ্তমান নাই, খুবেই কম, কিন্তু তথাপিও ভাল লাগিছে। আৰু বলকচোন চাই থাকক মোৰ লগত। আমি বকলনি চাৰিআলিৰ মণ্ডপ পালোঁহি, কিন্তু ৰাতি বেছি হোৱাৰ বাবে ইয়াত মানুহ দুনুহ নাইকিয়া হৈ গ'ল আৰু দোকান পোহাৰো নাইকিয়া হ'ল, সেইকাৰণে আমি উভতি আহিলোঁ আৰু এতিয়া বজালনি পূজাখনলৈ যাবলৈ ওলাইছোঁ। ফাইনেলি আমি আহি পাই গ'লোহি বজালনি, আৰু কিন্তু মোৰ মানুহ দুনুহ বৰ বেছিকৈ পোৱা নাই, দেখা নাই, বলকচোন চাওঁ তথাপিও। যি কি নহওক, আজি এটা খুবেই ভাল লগা দিন গ'ল আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোৰ এই ব্লগটি চাই ভাল পালে। পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকক বিদায় যাচিছোঁ।